বৰ্তমান খচৰা ওলাইছে তাত আমাৰ 27 মাৰ্চত আমাৰ দাবী আছিল যেতিয়া নিৰ্বাচন আয়োগ অসমলৈ আহিছিল যে কোকৰাঝাৰ ST লোকসভা বাহাল ৰাখিব লাগে। দ্বিতীয় দাবী আছিল যে ওদালগুৰি লোকসভা গঠন কৰিব লাগে। তৃতীয় দাবী আছিল যে 14টা বিধানসভাৰ সমষ্টি ৰাখিব লাগে। তো প্ৰথম দাবী তেওঁলোকে মানি লৈছে, কোকৰাঝাৰ ST সমষ্টি তেওঁলোকে গঠন কৰিলে। দ্বিতীয়তে আমি 14টা বিধানসভা সমষ্টি বিচাৰি দিছিলোঁ, তেওঁলোকে 15টা বনাই দিলে। তাৰ কাৰণে আমি নিৰ্বাচন আয়োগক ধন্যবাদ জনাইছোঁ। কিন্তু সমান্তৰালভাৱে আমাৰ দাবী আছিল যে ওদালগুৰি লোকসভা সমষ্টি গঠন কৰিব লাগে আৰু লগতে ৰিজাৰ্ভ চিট বাঢ়িব লাগে। সেইখিনি তেওঁলোকে বাঢ়া নাই। তো ইয়াৰ কাৰণে আমি আজি সমান্তৰালভাৱে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু লগতে ভাৰত চৰকাৰকো আমি জনাই দিছোঁ যাতে আমাৰ দাবীখিনি চৰকাৰখনেও গুৰুত্ব সহকাৰে লয় আৰু আগন্তুক দিনত আমি বিচৰা মতে যাতে BTR অন্তৰ্গত এই সমষ্টিখিনি BTRত টাৰ্মিনাছ কৰি পেলাই যাতে গঠন কৰে, তাৰে আমাৰ প্ৰধান আমি ইয়াত বড়ো সাহিত্য সভা আবহ বা আমাৰ বড়ো জাতীয় দল সংগঠন সকলোৱে ইয়াত উপস্থিত হৈছে আৰু সকলোৱে আমি মেমৰেণ্ডাম দাখিল কৰিলোঁ। ধন্যবাদ।